নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বৰ সকলোৱে ভাল পাব পৰা এটা খবৰ দিব ওলাইছোঁ যে যিখিনি আমি ইমান দিনে কাট অফ মাৰ্কৰ ওপৰত এনালাইচিছ কৰি আছোঁ, বিভিন্ন গ্ৰুপৰ লগত কথা পাতি বা বিভিন্নজনৰ লগত আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ কেটেগৰী ৱাইজ যিবিলাক গ্ৰুপ আছে সেইবোৰৰ লগত আমি যি যোগাযোগৰ মাধ্যমেৰে কাট অফ এনালাইচিছৰ ওপৰত এটা মই ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোত বহুতে কাট অফ ইমান তললৈ নাহে বুলি কৈছিল মোক, কিন্তু সেই আজি যি মই এনালাইচিছ কৰিছিলোঁ সেয়া যিমানখিনি মানে ক'ব পাৰি সেয়া শুদ্ধ বুলিয়ে মই এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ। কাৰণ আমি এতিয়া যিখিনি PGT লিষ্ট ওলাইছে বা গ্ৰেজুৱেট টিচাৰৰ যিখিনি লিষ্ট ওলালে, প্ৰভিজনেল মেৰিট লিষ্ট ওলালে বা তেওঁলোকৰ যিটো কাট অফ লিষ্ট দেখা গৈছে, সেই কাট অফ লিষ্টবোৰত মাৰ্কছখিনি আমি আগতকৈ যথেষ্ট পৰিমাণে তুলনা কৰিলে কম দেখা পাওঁ। আৰু পৰ্যায়ক্ৰমে চৰকাৰে এই গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি মেৰিট লিষ্ট ওলাই আছে আৰু মেৰিট লিষ্ট ওলোৱাৰ পিছতে নিশ্চয় এপইণ্টমেণ্টটো সোনকালেই তেওঁলোকৰ হ'ব আৰু ইয়াৰ পাছতে পৰ্যায়ক্ৰমে UP LP এপইণ্টমেণ্টটো হ'ব, মেৰিট লিষ্ট ওলাব, তাৰপিছত এপইণ্টমেণ্ট হ'ব। গতিকে আমি ক'ব পাৰোঁ যে এই যি পষ্ট গ্ৰেজুৱেট টিচাৰ বা গ্ৰেজুৱেট টিচাৰৰ যিখিনি মেৰিট লিষ্টত আমি তুলনা কৰিলোঁ, আগৰ লিষ্টবোৰৰ লগত তুলনা কৰি দেখিছোঁ কাট অফ মাৰ্ক এইবাৰ যথেষ্টখিনি নহয় কিন্তু তুলনামূলকভাৱে কম বুলিয়ে ক'ব পাৰি। আৰু সেই কম হোৱা বাবে গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ বহুত সংখ্যকেই এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব। আৰু তেওঁলোকৰ এপইণ্টমেণ্ট হোৱাৰ পাছতেই তেওঁলোকৰ যিহেতু তেওঁলোকে কনফাৰ্ম হৈ যাব যে মই এইটো চাকৰি পাম, গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেটখিনি ওলাই যোৱাৰ পাছত যিখিনি LPUPৰ যিখিনি এপ্লিকেণ্ট আছে, এপ্লাই কৰিছে, টোটেল এপ্লিকেণ্টৰ পৰা প্ৰায় সংখ্যকেই পষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট টিচাৰৰ শাৰীলৈ গুচি যাব বা তেওঁলোকে তাতে এপইণ্টমেণ্ট ল'ব। আৰু তেওঁলোকে ওলাই যোৱাৰ পাছত এই যিখিনি LPUPৰ টিচাৰ আছে তাৰ মাজত সংখ্যা যথেষ্ট হ্ৰাস পাব আৰু হ্ৰাস পালে প্ৰথমতে প্ৰভিজনেল মেৰিট লিষ্টত অলপমান হাই কাট অফ দেখুৱালেও পিছলৈ সেয়া নিশ্চয় কমিব বুলি আমি প্ৰায় নিশ্চিতভাৱেই ক'ব পাৰোঁ। গতিকে এপ্লিকেণ্টসকলৰ চিন্তা কৰিবলগীয়া ইমান বিশেষ নাই। এপ্লিকেণ্টসকলে যিখিনি কাট অফ অলপ লাগাতকৈ মই যিটো ডিটেইলছ মতে মই দেখুৱাইছিলোঁ, মোৰ এনালাইচিছত দেখুৱাইছিলোঁ, সেই কাট অফ মতে যিখিনি মাৰ্কছ আছে, গতিকে সেই মাৰ্কছ থকাখিনিয়ে নিশ্চিতভাৱে চাকৰি পাব বুলি ক'ব পাৰি আৰু তেওঁলোকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই। যি সকলো কেটেগৰীতে সমানেই সেনেকৈ হ্ৰাস পাব বুলি ক'ব পাৰি। গতিকে এপ্লিকেণ্টসকলে নিশ্চিত থাকক, তেওঁলোকৰ এইবাৰ অধিক সংখ্যকৰে চাকৰি হ'ব। গতিকে ইয়াতে মই এই ভিডিঅ'টোৰ জৰিয়তে যিসকলে বহুতে মোক মেছেজ দি আছে বা তাতে কমেণ্টত লিখি আছে যে কাট অফ ইমান আছে, মোৰ মাৰ্কছ ইমানখিনি আছে, গতিকে মোৰ আশা আছেনে নাই, গতিকে তেওঁলোকে নিশ্চয় মোৰ ডিটেইলছ এনালাইচিছটো চালে আপোনালোকৰ আশা আছেনে নাই সেইটো নিজেই গম পাব। গতিকে ইমান বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। কাট অফ লিষ্টৰ ওচৰে পাজৰে যিটো মই এনালাইচিছ কৰা গৈছে তাৰ ওচৰে পাজৰে থকা মাৰ্কছখিনিয়ে চাকৰি নিশ্চিতভাৱে হ'ব। গতিকে এপ্লিকেণ্টসকলে এতিয়া অলপ হ'লেও সকাহ পাব। গতিকে এতিয়া বৰ্তমান আমি আশা কৰিব পাৰোঁ যে মাৰ্চৰ ছেকেণ্ড বা থাৰ্ড উইকত মেৰিট লিষ্ট, প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাওঁ বুলি প্ৰায় 90%, 99%ই ভাবিব পাৰি বা গম পোৱা গৈছে। এতিয়া প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱালৈ সকলোৱে বাট চাওক আৰু নিশ্চয় শংকা অলপ হ'লেও দূৰ হৈছে নিশ্চয় মোৰ ভিডিঅ'টোৰ পৰা। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' আগলৈ মই আৰু ইয়াৰ ওপৰত দৃঢ়ভাৱে কিছুমান মই নিশ্চিত তথ্য মই আনি পেলাই নেক্সট ভিডিঅ'ত বনাম। গতিকে ইয়াৰ বাবে ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।